তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল জয়ৰাজ ব্লগ। তো আজি ভিডিঅ'খন পূৰা ধামাকা হ'বলৈ গৈ আছে। তো আমি আজি ডুবাইলৈ যাওঁ বুৰ্জ খালিফা চাবলৈ। তো ভিডিঅ'খন আজি ৰাস্তাৰ পৰা আৰম্ভ কৰিলোঁ, কাৰণ ঘৰত বহুত ব্যস্ত আলহী আহিছে, সেইকাৰণে আজি ৰাস্তাৰ পৰা আৰম্ভ কৰিলোঁ। আৰু মোৰ লগত মোৰ ভাইটি আছে আজি, সঞ্জয়। চাওক আজি ডুবাই নিজে বনাই কিনে আহিছে একদম বুৰ্জ খালিফা। তো বলক এতিয়া ভিডিঅ'খন এতিয়া আৰম্ভ কৰোঁ। তো আজি বাইকেৰে যাম। হেল্ল' গাইজ, আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল। এতিয়া সময় লাগে 4:30। আমি বুৰ্জ খালিফা পাওঁতে লাগিব 5:30। তো আমি দুইটা আছোঁ ইয়াত। হয় ভিডিঅ'খন এণ্ডলৈকে চাব। ভিডিঅ'খন চাবলৈ গৈ আছে আৰু আমাৰ গাড়ী হাউচফুল হৈ আছে। ভিডিঅ'খন এণ্ডলৈকে চাব। তো আজি ভিডিঅ'খন বহুত ইউনিক হ'বলৈ গৈ আছে, মানে কি ক'ম আৰু ডুবাইৰ কথা আছে। তো ডুবাইৰ মানে ফেচিলিটিটো বেলেগ হয় নহয়। অলপ যাওঁ নেক্সা শ্ব'ৰুম নেক্সা। মোটামুটি 20 কিলোমিটাৰমান আছে বুৰ্জ খালিফা। এইখন গোটেই চাফা কৰি হয়। ইফালেদি গ'লে আপোনালোকে বঙাইগাঁও, এইফালেদি গ'লে হাগ্ৰামা ব্ৰিজ, চিধা গ'লে আপোনালোকে বুৰ্জ খালিফা পাই যাব। হিমালয়া হোটেল। कौन है ये लोग? তো গাই ৰাস্তা চাওঁ না, ৰাস্তা এইফালে একদম ঝাকাছ বিন্দাছ, পানটো বাছ মানে চব বাছ ঝাকাছ বিন্দাছ, মজা ৰাস্তা। চিনো চাওঁ না, মজা চিন, মজা। টিট 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 টিট। অকণ গাইজ পাহাৰ চাওক কেনেকুৱা লাগিছে গাইজ পাহাৰখন, ভালনে? তো আমি এতিয়া আহি পালোঁ ৰাখালডুবি। আৰু এতিয়া ৰাইট চাইডে গ'লে আপোনালোকে পাব বক্সিৰহাট পাব, এফালে পাব আপোনাৰ ধুবুৰী পাব, আৰু লেফ্টত গ'লে পাব গুৱাহাটী। আৰু আমি এতিয়া গুৱাহাটী অভিমুখে গৈ আছোঁ। তো গাইজ এয়া হ'ল বিজনী আই নদী, আৰু আই নদী সেইখন হ'ল ৰেলৱে ব্ৰিজ। আৰু আমি গৈ আছোঁ নেশ্যনেল হাইৱেদি। আৰু এতিয়া বেছি দূৰ নাই আৰু পামহি আমি। এতিয়া বেছি দূৰ নায়েই মানে, আৰু বুৰ্জ খালিফা পামেই আৰু বিজনী ইয়াৰ পৰা চাগে আৰু 10 কিলোমিটাৰমান হ'ব। তো এইফালে চাওক না, এইফালে আমাৰ লোকেল চাওক দাদা গাড়ী চলাইছে, ভাগিন আগফালে বহি আছে, মজাকৈ আহিছে সিহঁতি। তো আমি এতিয়া আহি পালোঁ বিজনীৰ ভিতৰৰ ফ্লাইঅভাৰ ব্ৰিজ কয়। এইফালে চাব পাৰে আপোনালোকে, একদম মজা ফ্লাইঅভাৰ। এইফালে ভিউটো যে আছে না, একদম মজা ভিউ। তলফালেদি ট্ৰেইন যায়, ওপৰফালেদি গাড়ী। এইফালে এইখিনি জেগা চাওক না গাইজ, একদম মজা। এইটো মানে ভিতৰৰ এইফালে পাৰ হ'লে আপুনি বিজনী টাউন। তো আমি এতিয়া টাউনৰ ফালে ঘূৰি বুৰ্জ খালিফা চাবলৈ যাম। এতিয়া আমি ইয়াত নামি আছোঁ, কিন্তু আমি ফাইনেলি লোকেশ্যনটো নাজানো যে ক'ত আছে। এতিয়া সুধিব লাগিব কাৰোবাক। তো সেইকাৰণে আমি অলপ আগবাঢ়ি আহিছোঁ। তো তলত নামি কিনে সুধোঁ কোনফালে বুৰ্জ খালিফা, সুধিব লাগিব, নহ'লে ডাইৰেক্টনো ক'ত যাম ইমান ডাঙৰ। মানুহ এজনক সুধিলোঁ, মানুহজনে ক'লে আমি ৰং চাইডত আহিছোঁ বোলে, এতিয়া আমাক ঘূৰিব লাগিব। ঘূৰি কিনে অভাৰব্ৰিজৰ আমি ৰাইট চাইডে দেখিছোঁ, সেইকাৰণে দেখি নাই পোৱা লেফ্ট চাইডত বোলে। সেইকাৰণে এতিয়া আমি ঘূৰি কিনে ইয়াৰ পৰা ঘূৰি কিনে যাওঁ লেফ্ট চাইডত। বহুত দেৰি পাছত এতিয়া আহি পালোঁ জেগাত। আৰু আমি যিটো চাবলৈ আহিছোঁ সেইটোতো মই ক'লোৱে। এতিয়া ফাইনেলি জেগাত আহি পালোঁ। এতিয়া আপোনালোকক দেখাই আছোঁ। ভিডিঅ'খন চাই থাকক, 10 ছেকেণ্ডৰ পিছত শ্ব' হৈ আছে। 1 2 3
তো চাওক ফাইনালি বুৰ্জ খালিফা বাস ডুবাই ডুবাই অৰিজিনালটো ডুবাইত আছে ডুপ্লিকেটটো ইয়াত আছে ডিজনি এতিয়ালৈকে ভালকৈ লাইটিং দিয়া নাই মানে সন্ধিয়াত দিব লাইটিংটো তো গাইজ ফাইনালি বুৰ্জ খালিফাৰ লাইটিংটো চাওক কিমান মজা লাইটিং দিছে চাওক না গাইজ চাওক একদম অৰিজিনাল লিখা লাগিছে কিন্তু একেবাৰে টপত লাইটটো অলপ কম হৈ আছে সেইকাৰণে মানে ভাল লগা নাই তো যিয়ে নহওক একদম মজা ধামাকা একদম কি কম আৰু তামাম বনাইছে একেবাৰে তো গাইজ আমি ভিতৰত আহি পালোঁ পূজা মণ্ডপত এতিয়া তো মণ্ডপৰ ভিতৰতো চাওক আপোনালোকক দেখুৱাওঁ Five minutes later. তো গাইজ চাওক না গাইজ একেবাৰে মানুহ ইমান মানুহ হৈছে একেবাৰে ভৰি দিবলৈ জেগা নাইকিয়া হৈ গৈছে একেবাৰে মানুহ চাৰিওফালে মানুহ হৈ আছে মানে কি ক'ম আৰু ইমানেই ভিৰ তো বন্ধুসকল ভিডিঅ'খন আজিলে ইমানে আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেল যদি নতুন আছে তো ছাবস্ক্ৰাইব কৰিব তো বুৰ্জ খালিফাৰ ভিডিঅ' আজিলে ইমানে তো এতিয়ালৈ বাই বাই